ভালে আছো? আছো আছো আৰু দে। তোক কথা এটা সুধো দেই। কি কথা? তই যে একদিন পুৰা প্ৰমোচন ভিডিঅ' বনাই আছ ন? বনাই আছো আৰু পুৰা টকা ঘটিছ কেলা। নাই নাই, ইমান নাপায় নহয়, বেছি পইচা নিদিয়েতো। 2000 টকা এটা দে। দে দে না। কিয় লাগে? দৰকাৰ হৈছে। কিহৰ দৰকাৰ? মোৰেই দৰকাৰ। কাৰ দৰকাৰ সেইটো সোধা নাই, কেলে লাগে? প্ৰয়োজন হৈছে। কিহৰ প্ৰয়োজন? মোৰেই প্ৰয়োজন। পইচা নাই, যা যা ঘৰলে যা। নহয় নহয়, তই কথাটো শুনি লচোন। মানে মোৰ ওচৰত 18,000 টকা এটা আছে। কি? ইমান সোপা পইচা থকাৰ পিছতো মোক 2000 টকা এটা খুজি আছ? নহয় অ', পৰহিলে মানে মানুহজনীৰ বাৰ্থডে। তাইক মোবাইল এটা ছাৰপ্ৰাইজ গিফ্ট দিম বুলি ভাবিছো। কেলা 18,000 আছে মানে বহুত আছে। তই এটা কাম কৰ, যোৰহাট গুচি যা। মানে মানে আই মোবাইল যোৰহাট। ইয়াত ছেকেণ্ড হেণ্ড আৰু অপেন বক্স মোবাইল পুৰা ষ্টক পাবি, এণ্ড্ৰইডৰ পৰা আইফোনলৈকে। প্লাছ এইখন দোকানত তোৰ বাই চেল আৰু এক্সচেঞ্জৰো সুবিধা আছে। ট্ৰাষ্টেড প্ৰডাক্ট পাবি, গেৰেণ্টি পাবি, আৰু বহুত কম কম দামত কাষ্টমাৰ খেপি কৰি ৰাখিছে। সেইকাৰণে ৰাইজৰ আশীৰ্বাদত তেওঁলোকে আৰু এখন দোকান খুলিছে, তিয়ক জগ দুৱাৰত। বৰ মজা কথা এটা কলি দেই। পিছে তই ইয়াতো প্ৰমোচন এটা মাৰি দিলি নি বাৰু মিহি মিহিকে? নাই নাই নাই, কি যে কওঁ আৰু ন।